এয়া আমাৰ অজুনতল বিষ্ণু মন্দিৰত আজিৰ পৰা ৰাইজ সভা আৰু আমি দিনটো লঘন দি মই মোৰ ভণ্টি আহিছে আজি আৰু পাহিয়া পাপাক আৰু ৰুণ খোজকাঢ়ি যাই আছে আৰু আমি গোটেইকেইটাই আজি ফুটা দিবৰ কাৰণে আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি ৰাতি ধুনীয়া নাম আছে, কাৰ কাৰ নাম আছে আপোনালোকক দেখাম আৰু ৰাতিপুৱাই নাম চাম বুলি ভাবিছোঁ। আজি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আপোনালোককো নাম দেখাম আৰু এই ফুটাটো মই দিম বুলি ভাবিছিলোঁ, এনেও প্ৰত্যেকবাৰে ফুটা দিয়াই যায় আৰু এইবাৰ মই ভাবিছোঁ মোৰ পইচা দি দিওঁ আৰু জোনাকৰ হাজাৰপতিত মই লাকি উইনাৰ হৈ মই ভাবিছিলোঁ সেই পইচাটো দি মই মন্দিৰত ফুটা দিম বুলি আৰু এয়া দিবৰ কাৰণে আহিছোঁ আজি আৰু আপোনালোকে শেষলৈকে চাই থাকিব আৰু ধুনীয়া হ'ব। আমাৰ ৰাইজৰ সভাত কিমান মানুহ হয় এয়া দেখিছেনে আপোনালোকে, বহুত মানুহ ফুটা দিবৰ কাৰণে লাইন পাতি আছে আৰু এয়া এইফালে পুৰোহিতে ফুটাবিলাক উচৰ্গা কৰি আছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমি ফুটা দিবৰ কাৰণে লাইন পাতি আছোঁ আৰু এইফালে দেখিছেনে কিমান মানুহ আছে আৰু বাহিৰতো বহুত মানুহ আছে। ইয়াতে ফুটা 700, 800 বা 1000ও হৈ যায়, অতি শক্তিশালী মন্দিৰ, সেইকাৰণে বহুত ফুটা হৈ যায় আৰু ইয়াতে ৰাতি নাম আছে। ইয়াৰ পৰা যাই উঠি আমি ভাত খাম, ভাত খাই উঠি আকৌ নাম চাবৰ কাৰণে ৰাতিপুৱাই নাম চাবৰ কাৰণে আহিম। কাৰ কাৰ নাম আছে গোটেইখিনি আপোনালোকক দেখাম আৰু এয়া ফুটা দিলোঁ, ফুটা দি আমি এতিয়া লাইন পাতি ফুটাৰ কাষত থিয়া হৈ আছোঁ আৰু বহুত মানুহ আছে কাৰণে মই কথাবিলাক কোৱা নাই, ভিডিঅ' কৰি আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ ভণ্টি আৰু মই ইয়াতে অকণমান বহি আছোঁ ইয়াতে। তাৰ অকণমান পিছতে গোন্ধত তেল দিব আৰু তেল লৈয়ে আমি ঘৰত যাম। যিহেতু বহুত মানুহ আছে সেইকাৰণে মই কথা কোৱা নাই আৰু অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ আৰু ইয়াতে বহুত মানুহ হয়, আপোনালোকে দেখিয়ে গম পাব কিমান মানুহ হয় ইয়াতে আৰু গতিকে সেইখিনি আমাক সুবিধা কৰি আমি নথৈ আনন্দিত হ'ম। চাৰিওফালে যিখিনি চকী লাগি আছে নিৰ্দিষ্ট সংৰক্ষিত স্থানৰ কাষতে যিখিনি চকী লাগি আছে সেইখিনি চকী উঠাই দিবলৈ আৰু আমি বাহিৰৰ পৰা উঠি আহি একেবাৰে মন্দিৰৰ ভিতৰতে বহিলোঁ আৰু মন্দিৰৰ ভিতৰত এয়া আমি গোন্ধ তেল ল'লোঁ, এই পুৰোহিতে মোক গোন্ধ তেল দি আছে আৰু এতিয়া আমি ঘৰত যাম আৰু এয়া আমি ভাত পানী খাই উঠি ৰুণক টোপনি নিয়ে 12টা 12:30 মানত আমি নাম চাবৰ কাৰণে আহিছোঁ। মুনু আৰু মই আৰু মাহঁতো আহিছে, সেইখিনিয়ে ইয়াত বেলেগ বেলেগকৈ বহিছোঁ, যিহেতু চকী একেলগে নাপায় সেইকাৰণে বেলেগ বেলেগকৈ বহিছোঁ আৰু এয়া ডালিমী পাটোৱাৰী বাইদেৱে নাম ধৰি আছে আৰু গোটেইখিনি আপোনালোকক দেখাম আৰু নেক্সট কোনে নাম ধৰিব সেইটো আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভালকৈ কৈছোঁ দেউ, টোপলাওতে মোক দি থৈ যাওঁ। এই দেউ গৰম কৰি নল'ব, কিবা কৈছোঁ দিয়ক, কিবা কৈছোঁ দিয়ক। সঁচাকৈ নিদিয়ে, সঁচাকৈ নিদিয়ে, লাগিব দেউ, লাগিব দেউ। এয়া ডালিমী বাইদেউ এটা নাম শেষ হ'ল আৰু বৈজয়ন্তী বাইদেউৰ নাম আৰম্ভ হৈছে। এয়া শুনা দাদা ধৰ্মৰাই, শুনা দাদা ধৰ্মৰাই, হে হৰিধন ভকতে, হে হৰিধন ভকতে পূৰ্ণহুতি প্ৰদান কৰিলেহে তোমাৰ যজ্ঞ সফল হ'ব জানিবা নিশ্চয়। গতিকে দাদা হে হৰিধন ভকতক আমাৰ ব্যৱস্থা তুমি কৰা এতিয়াই। কথা শুনি যুধিষ্ঠিৰে ৰৈ নাথাকিলা, দুৰ্গন চাই পাতে
কৰে অযুধিষ্ঠিৰৰ আদেশ পাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি দেওবাৰ আৰু আজি আমাৰ মন্দিৰৰ ৰাইজৰ সভা আৰু যোৱাকালিয়ে আমি ফুটা দিলোঁ আৰু 8:30 পানী তুলিব, সেইকাৰণে আমি ঠগীখন লৈ মন্দিৰত যাম। এতিয়া ঠগী যোগাৰ কৰি আছোঁ আৰু যোৱাকালি আমি ফুটা দিলোঁ। ফুটাটো দিলোঁ মই হাজাৰপতিত প্ৰথমবাৰ 1000 টকা পাইছিলোঁ, সেই 1000 টকাটো দি মই ফুটাটো দিলোঁ। আৰু আজিৰ দিনটোত মন্দিৰত কি হয় আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ, আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। মন্দিৰত ঠগী দিলোঁ আৰু এইফালে পানী তোলা আৰম্ভ হৈছে, এয়া আপোনালোকক দেখাই আছোঁ। পানী তোলাত মহাভাৰতখনত যিখন গামোচা দি শোভাযাত্ৰা কৰা হয়, সেই গামোচাখনক দেৱভূষণ নাম দিয়া গৈছে। আৰু সেই গামোচাখন পানী তোলাৰ অকণমান ঠিক পিছে পিছে সেই গামোচাখন ডাকত দিয়া হয়। আৰু আমাৰ গাঁৱৰে নিবাসী ৰাকেশ শৰ্মা দেৱে সেই গামোচাখন 2,65,001 টকাত ডাকত লয়। আৰু ঠগি দিলোঁ আৰু পানী তুলি এইকেইটা ঘৰলৈকে আহিছোঁ। আমাৰ সৰু সৰু দুটামান চলি আছে, সেইকেইটাক ভাত অকণমান বনাই পেলাই খুৱাই দিওঁ। তাৰপিছত আকৌ দুপৰীয়া আমি যাম হোমৰ ফুটা ল'বৰ কাৰণে, আৰু তেতিয়া আপোনালোকক দেখাই আছোঁ। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফাকুৱা দিছি নে নাই তোমাক? মুন্তি কি চাওঁ? এইয়া ইয়াকো দিছি ফাকুৱা, এইয়া ৰুণকো দিছি ফাকুৱা, এইয়া কেওফালে গালে মূৰে। দুপৰীয়া আমি হোমৰ ফুটা ল'বৰ কাৰণে গ'লোঁ আৰু তাতে বেছি ভিডিঅ' কৰা নহ'ল, অকণমান ভিডিঅ' কৰিলোঁ। ৰাতিপুৱা যাওঁতে মানুহবিলাকৰ দেৰি হ'ল, ডাকৰ আৰু সেইদিনাখনে ভিডিঅ' কৰা নহ'ল। আৰু আজি ৰভা ভাঙা নাম, তাকে আজি আহিছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, আৰু যদি কিবা ভুল হৈছে কমেণ্ট কৰি জনাব, আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।